কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এটা সুন্দৰ ভিডিঅ' দেখুৱাবলৈ লৈছোঁ। আপোনালোকে যে দেখি আছে এইবিলাকে হৈছে পথৰুৱা বিহলঙনি। এই পথৰুৱা বিহলঙনি আপোনালোকে অপতৃণ বুলি নাভাবিব। ই যিমানেই পথাৰত হয় সিমানেই আপোনাৰ মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি পায়। এয়া চাওক, মই মোৰ কঠীয়া আনি হাল বাই আছোঁ। এতিয়া বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে। এই সময়তে আমি মাটিখিনি ফৰফৰীয়া হৈ থাকে, গতিকে পলম নকৰি এতিয়াই আমাৰ কঠীয়া আনি মাটিখিনি চাহ কৰিব লাগে। তেতিয়া আমাৰ কঠীয়া সুন্দৰকৈ বাঢ়ি আহিব। চাওক, মই এয়া কঠীয়া আনি তুলি চাহ কৰি আছোঁ। এই যে ট্ৰেক্টৰখন দেখিছে, এইখন মই এগ্ৰিকালচাৰ বিভাগৰ পৰা পোৱা খুব কম দামতে পাইছোঁ। এনেই এইখনৰ দাম 7 লাখ টকা হয়, কিন্তু এতিয়া মই এইখন 3.5 লাখ টকাত পাইছোঁ, ছাবচিডিত পাইছোঁ। হেল্ল' বন্ধু, যদি আপুনি এজন কৃষকো হয় তেতিয়াহ'লে কৃষি বিভাগৰ লগত যোগাযোগ কৰিব। আপুনি অতি সুলভ মূল্যত এনেকুৱা এখন ট্ৰেক্টৰ ল'বলৈ সক্ষম হ'ব আৰু আপোনাৰ মাটিকেইডৰাত খুব সুন্দৰকৈ আপুনি খেতি কৰিব পাৰিব। চাওক, খন্তেকতে মোৰ এতিয়া এই কঠীয়া আনি চাহ কৰা হৈ যাব। মোৰ নিজৰ ট্ৰেক্টৰৰ কাৰণে কিমান সুন্দৰকৈ হালখিনি বাই ল'ব পাৰিছোঁ। আপুনি হয়তো আনৰ ট্ৰেক্টৰ এখন আনিলে ইমান সুন্দৰকৈ হাল বাব নোৱাৰিব। হেল্ল' বন্ধু, মোৰ মাটিডৰাত যে যথেষ্ট উৰ্বৰা শক্তি আছে সেইটো আপুনি গম পাব এই বগলীখিনিৰ পৰা। এই বগলীখিনি যে পৰি আছে, ইহঁতি ইয়াত থকা কেঁচু, কুমতি, পোক, পৰুৱা এইবিলাক খাবৰ কাৰণে জাকে জাকে বগলী পৰিছে। মানে ইয়াত যথেষ্ট কেঁচু আছে, কাৰণ ইয়াত মই অকল গোবৰেই দিওঁ। এই মোৰ কঠীয়ানি তলিত মই গোবৰেই দিওঁ, সেইকাৰণে মোৰ ইয়াত প্ৰচুৰ কীট পতংগ আছে। চাওক, এয়া হাল বাই আছে, বৰ সুন্দৰকৈ হাল বাই আছে। এতিয়া কিন্তু এই যে জাবৰখিনি লাগি আহিছে, অৰ্থাৎ পথৰুৱা বিহলঙনিখিনি লাগি আহিছে, এইখিনি কিন্তু খুব সুন্দৰ সাৰ হ'ব। এইখিনি মই কেতিয়াও পেলাই নিদিওঁ, ইয়াতেই মই মিহলি কৰি দিওঁ। মোৰ সৰু ট্ৰেক্টৰে আকৌ হাল বাই মই মিহলি কৰি দিওঁ। হেল্ল' বন্ধু, মোৰ চেনেলত যদি আপুনি প্ৰথম আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো ক্লিক কৰিব, অল প্ৰেছ কৰিব। তেতিয়া মোৰ ভিডিঅ'সমূহ সকলোতকৈ আগত আপুনি দেখিবলৈ পাব। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক ধন্যবাদ। এটা কমেণ্ট কৰিবলৈ বা লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।